এভৰিৱান মই আজি গৈ আছোঁ বেংগলোৰ অসমৰ পৰা অসম এৰি অসম এৰি নহয় অসমৰ পৰা জাষ্ট গৈছোঁ কাম শিকিবৰ বাবে চ' কি কাম শিকিবৰ বাবে গৈছোঁ আপোনালোকক জনাম বাৰু তো পোনপ্ৰথমতে আপোনালোকক জনাওঁ যে অসমৰ পৰা বেংগলোৰ যোৱাটো বহুতেই কঠিন চ' মই ট্ৰেইনত যাম বুলি ভাবিছিলোঁ বাট ট্ৰেইনত 3 দিন 4 দিন লাগি যায় তো দিগদাৰ হৈ যায় অকণমান ট্ৰেইনত যাওঁতে চ' সেইটো কাৰণে মই ফ্লাইট লৈ ল'লোঁ আৰু টিকেটৰ দাম বহুত এচি টিকেট ল'লে মানে আপোনাৰ 6000 পৰি যায় সেইটো কাৰণে মই ফ্লাইট লৈ ল'লোঁ আৰু ফ্লাইটৰ পৰা একেদিনে গৈ পাই যাম বেংগলোৰ চ' মই বেংগলোৰত কাৰ ডিটেইলিঙৰ কামৰ কাৰণে গৈ আছোঁ মই হয়তো কাৰ ডিটেইলিং এবছৰটো শিকিব পাৰোঁ নহয়তো এবছৰ 1.5 বছৰতে শিকি যাব পাৰোঁ মই যেতিয়া ঘৰত আছিলোঁ তো তেতিয়া মই হাই ছেকেণ্ডেৰীলৈকে পঢ়িলোঁ তাৰপিছত মই বহুত ব্যৱসায়ী কৰিলোঁ তো ব্যৱসায়ীবিলাকত মই ছাকচেছ নহ'লোঁ সেইকাৰণে মই গৈ আছোঁ আজি বেংগলোৰত আছে মোৰ জেঠাই ল'ৰা এজন তো জেঠাই ল'ৰাজনে মোক ক'লে ইয়াতে মই কাৰ ডিটেইলিঙৰ কাম কৰোঁ চ' কাৰ ডিটেইলিঙত কি আহে মোক ক'লে ইয়াতে PPFৰ কাম আহে আৰু PPFৰ লগত আপোনাৰ চেৰামিক কোটিং এইবিলাক কাৰ ডিটেইলিঙৰ পৰা যিটো মানে অসমত CSI আছে আমাৰ তো CSIত যেনেকৈ কাম কৰে ল'ৰাবিলাকে তো সেইটোৰ ওপৰত মই শিকিবলৈ গৈ আছোঁ তাৰপিছত মই আউট অফ কাণ্ট্ৰি যাম তো আপোনালোকক দেখুৱাওঁ যে মই অসমৰ পৰা বেংগলোৰ কেনেকৈ গ'লোঁ আৰু মোৰ জাৰ্ণিটো কেনেকুৱা থাকিলে সেইটো আপোনালোকক দেখুৱাই দিম আৰু লগতে আমি কৈ দিওঁ মই অকল খালি কাম যে শিকিব গৈ আছোঁ অকল মোৰ বাবে নহয় ইয়াতে অসমৰ যিখিনি ল'ৰাই কাম কৰি মেলি ছাকচেছ হ'ব পৰা নাই যিখিনি ল'ৰাই যাৰ কিছুমানে ধৰি লওক হাই ছেকেণ্ডেৰী পাছ কৰিলে কিছুমানে 8 পাছ কৰিলে কিছুমান গ্ৰেজুৱেশ্যন পাছ কৰি BSc পাছ কৰি ল'লে তাৰপিছত যদি একো কাম চাম পোৱা নাই কৰিব পৰা নাই ছাকচেছ হোৱা নাই তো তাৰ কাৰণে কৈ দিওঁ যে মই যেনেকৈ ইয়াত বাহিৰত আহিলোঁ কাম শিকিবৰ বাবে তো অসমৰ কিছুমান ল'ৰা আছে যিখিনি কাম চাম নকৰি ঘৰতে বহি আছে সিহঁতে ভাবে যে ময়ো বাহিৰলৈ যাম কিবা এটা কৰিম বা মই কিবা এটা ভাল জব এটা বিচাৰি ক'ৰবাত পাওঁ নেকি বা ক'ৰবাত মই কাম এনেকুৱা কাম আছে যোনটো লাইফটো চেঞ্জ কৰিব পাৰে তেনেকুৱা কাম শিকিব পৰা জেগা আছে নেকি চ' সেইবিলাক কাম মই বাহিৰত যেনেকৈ আহিলোঁ আপোনাক দেখুৱাম মই যে কি কামত আপোনালোকে আহিব পাৰিব কোনটো কামত মই কিছুমান ল'ৰাক আপোনাক দেখুৱাই দিব পাৰিম যে আপোনালোকে আহক ইয়াতে কাম পাব তো তেনেকুৱা টাইপৰ মই কিছুমান টিপছ এণ্ড ট্ৰিক্সৰ ওপৰতো ভিডিঅ'বিলাক বনাই থাকিম চ' এই ভিডিঅ'টো আপোনালোকে চাই থাকিব মই কেনেকৈ বেংগলোৰ গ'লোঁ আৰু কেনেকৈ মোৰ ফাৰ্ষ্ট জাৰ্ণিটো হ'ল আৰু তাৰপিছতে মই আপোনালোকক জনাম যে অসমৰ পৰা আপুনিও যদি কিবা কাম বিচাৰে বা কিবা জব বিচাৰে বা কিবা আপোনালোকৰ এনেকৈ প্ৰেক্টিকেলি কিবা কাম কৰিব পাৰিব ইয়াতে আহি টকা আৰ্জন কৰিব পাৰিব তো তাৰ ওপৰতে মই আপোনালোকক জনাম কিছুমান ভিডিঅ'ত আৰু এইটো ভিডিঅ'ত এটা বৰ্তমান আপোনালোকক দেখুৱাওঁ যে মই বেংগলোৰত কেনেকৈ গৈ পালোঁগৈ গাইজ আৰু এটা কথা থাকি গ'ল মোকতো আপোনালোকে চিনি নাপায় মইতো ইণ্ট্ৰ'টো দিয়াই নাই হাই এভৰিৱান মোৰ নাম হৈছে চাহিল মই থাকোঁ শিৱসাগৰ আমগুৰিৰ পৰা গৈ আছোঁ বেংগলোৰত এইটো মোৰ নতুন চেনেল হয় মোৰ সপোন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কিয়নো আপোনালোকৰ কাৰণে ভাল ইউজফুল ভিডিঅ'বিলাক আপলোড কৰি থাকিম মই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে আৰু লগতে মই জনাই দিওঁ যে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় কিবা ভুল হ'লে মাফ কৰিব আৰু আহকচোন আমি চাওঁ কেনেকৈ মই আমগুৰিৰ পৰা বেংগলোৰ গৈ পালোঁ তো বন্ধুসকল আপোনালোকৰ লগত কথা পাতি আহি পাই গ'লোঁ মই গুৱাহাটী এয়াৰপৰ্ট ৰাতি প্ৰায় এতিয়া 2:30 বাজিল চ' ৰাতি 2:30 বজাতো গুৱাহাটী এয়াৰপৰ্টখনত বহুত মানুহ থাকে চ' এই চুকতে দি আছে বৰ্ডিং পাছ তো ইয়াৰ পৰা মই বৰ্ডিং পাছটো লৈ লওঁ তাৰপিছতে ভিতৰলৈ যাওঁ বৰ্ডিং পাছ চেক কৰাওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ চ' এইটো বৰ্ডিং পাছটো পাই গ'লোঁ মই বৰ্ডিং পাছ পোৱাৰ পিছত এতিয়া মই বৰ্ডিং পাছ চেক আউট কৰিবলৈ যাম আৰু ID প্ৰুফ চেক কৰিব বেগ চেক চব লৈ ল'ব চ' বলক আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকক ইয়াতে কথা এটা কৈ দিওঁ মই আগতে এনেকৈ ভ্লগিং কৰা আৰু ফেচ কেম ভিডিঅ' কৰা কোনো প্ৰেক্টিচ নাছিল চ' সেইকাৰণে অকণমান মানে মই ভুল কৰিব পাৰোঁ কোনোবা এটা জেগাত আৰু ভিডিঅ'টো বনাওঁতে কিবা অকণমান ভুল হ'ব পাৰে চ' ক্ষমা কৰিব আৰু তাতে কথা এটা কৈ দিওঁ মই এই ভিডিঅ'টোত ডাইৰেক্ট ফেচ কেম ভিডিঅ' কৰিছিলোঁ বাট লিপচিংটোৰ লগত ভইচটো নিমিলিলে চ' সেইটো কাৰণে মানে ভিডিঅ'টো ভাল নহ'লে দেখিবলৈ সেইটো কাৰণে মই কাটি দিলোঁ ভইচবিলাক মিউট কৰি দিলোঁ তাৰপিছত মই এতিয়া এক্সট্ৰাকৈ ভইচ অভাৰ কৰি আছোঁ চ' ভিডিঅ'টো এনেকৈ চাওক নেক্সট টাইমৰ পৰা মই আপোনালোকক ভালকৈ ফেচ কেমত ভিডিঅ' কৰি আপোনালোক দেখুৱাই থাকিম চ' হওক ভিডিঅ'টো আমি চাওঁ কেনেকৈ মই প্ৰচেছবিলাক কৰি গৈ আছোঁ আপুনিও যদি ফ্লাইটত কেতিয়াবা যদি উঠা নাই তেতিয়াহ'লে উঠোঁতে কি কৰিব লাগিব মই আপোনাক এটা ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ আৰু ব'লক আমি বেংগলোৰ যাওঁ তো বন্ধুসকল মোৰ এতিয়া 80% কাম কমপ্লিট হৈ গ'ল এতিয়া মোৰ ডকুমেণ্ট ভেৰিফাই হৈ গ'ল বাট এতিয়া আছে মোৰ বডি চেকিং তো বডি চেকিঙৰ কাৰণে ইয়াত আহিব লাগিব তাৰপিছত এইটো গেটলৈ সোমাই যাওঁতে আপোনালোকক নিজে প্ৰচেছটো দেখুৱাই দিব প্ৰথমতে ইয়াতে মই বৰ্ডিং পাছটো দেখুৱাই দিব লাগিব তাৰপিছত তাত বৰ্ডিং পাছ দেখুৱাৰ পিছত মই তাত বডি চেকিং কৰিম আৰু বডি চেকিং কৰাৰ সময়ত ভিডিঅ' কৰিব নোৱাৰোঁ চ' সেইডোখৰ দেখুৱাব নোৱাৰোঁ তাৰ পিছৰডোখৰ আপোনাক দেখুৱাই আছোঁ
চ' এভৰিৱান মোৰ চব কাম ক্লিয়াৰ হৈ গ'ল এতিয়া আৰু কামখিনি ক্লিয়াৰ কৰাৰ পিছতে মোৰ এতিয়া অলপ শান্তি লাগিছে বহুত ভাগৰ লাগিছে এইবিলাক কৰি ইয়াত এইটো কৰিব লাগে তাত সেইটো কৰিব লাগে অকণমান বাৰু প্ৰব্লেম হয় বাৰু ফ্লাইটত যাবলৈ কাৰণে চ' মই এতিয়া ইয়াৰ পৰা যাওঁ ডাইৰেক্ট চেন্নাই আৰু চেন্নাই কিহৰ কাৰণে যাওঁ আপোনাক কৈ দিওঁ চেন্নাই মই বেংগলোৰ যাওঁ মানে চেন্নাইৰ পৰাহে বেংগলোৰ ফ্লাইট আছে মই ডাইৰেক্ট মানে ফ্লাইটৰ টিকেট নাই কৰা কিয়নো মানে ডাইৰেক্ট ফ্লাইটৰ টিকেট কৰিলে প্ৰাইচটো অলপ বেছি হৈ যায় চ' সেইটো কাৰণে মানে ডাবল ফ্লাইট লৈ লৈছোঁ সেইটো কাৰণে অলপ কমি যায় মানে অলপ কষ্ট হয়তো তো সেইটো কাৰণে অলপ কমি যায় মানে প্ৰাইচটো তো ঠিক আছে আমি যাওঁ বলক চেন্নাই বেছি দেৰি হৈ গ'ল বহুত কথা পাতিলোঁ এতিয়া পটককৈ আপোনালোকক দেখুৱাওঁ কেনেকৈ গৈ পাওঁ মই বেংগলোৰ আৰু চেন্নাইৰ লগত ৰ'ব গাইছ এয়াৰপৰ্টৰ ভিতৰত মই ঘূৰি থাকোঁতে এটা বস্তু দেখিলোঁ এইটো এটা হ'ল মোবাইল কভাৰৰ শ্বপ অকল আইফোনৰ পায় ইয়াত আৰু এইটো মোবাইল কভাৰে নহয় সোণৰ বুলি ক'ব পাৰি কিয়নো ইয়াত ইমানেই দাম কভাৰৰ মই ধৰিলোঁ মই ভাবিলোঁ কিমান হ'ব 500 400 মেক্সিমাম 800 900 তেনেকুৱা হ'ব কিন্তু নহয় আপুনি দামটো চাওক চক খাই যাব আপুনি ইমানেই দাম ইমানেই অভাৰ দাম মই এটা বস্তু এটা প্ৰডাক্ট আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ হাতত লৈ দেখুৱাইছোঁ প্ৰডাক্টটো এইটো চাওক এইটো ভাল লাগিছে অকণমান এইটো আপুনি কিমান হ'ব দাম এইটো 1000 মই 1000 বুলিয়ে ধৰিলোঁ অকণমান জিমিং আছেতো কিন্তু নহয় বস্তুটো চাওক সেই দামটো এইটো চাওক প্ৰথমতে দামটো কেনেকুৱা লিখা আছে 3499 সেই ইমান দামী কভাৰ কোনে লগাই বে ইমান দামী মোবাইল এটা কিনি মেলি আকৌ তাতে আকৌ 3000 4000 দি এটা কভাৰ লগাবনে মানুহে বাট কিন্তু মোৰ কভাৰৰ ভিতৰত চব কভাৰ ভাল নালাগিলে কিন্তু দাম কিন্তু জুই বাদ দিয়ক এইবিলাক কভাৰ চভাৰ ল'বলৈ মই য'ত যাবলৈ আহিছোঁ তাতে যাওঁ বলক তো বন্ধুসকল ৰাতিপুৱা মোৰ 8:30 বজাত ফ্লাইট আছে আৰু মোৰ এতিয়া বহুত ভোক লাগিছে ইয়াতে এটা কেফে দেখিছোঁ ইয়াতে কফি এটা লৈ মেলি খাওঁ বহুত ভোক লাগিছে ইয়াতে সুধিলোঁ কফি এটা দিয়কচোন তেখেতে ক'লে মানে কি কফি লাগে কোল্ড কফি য়া হট কফি তো মই ভাবিলোঁ প্ৰাইচটো কওকচোন এতিয়া ক'লে যেন কোল্ড কফি 680 rupees to 3000 দাম ক'লে মোক বাপৰে ইমান দাম আৰু হট কফি কৈছে বোলে 340 to 1500 মই কৈছোঁ বা ইমান দাম কিয় হয়তো এটা লৈ লওঁ বুলিকে হট কফি এটা দি দিয়ক চবতকৈ কম যোনটো হয় একেবাৰে 500 টকা এটা দিলোঁ তাৰপিছতে মোৰ কফিটো দিলে 340 টকা ল'লে কফিটো তাৰপিছতে ইয়াতে এটা কাপ দেখিলোঁ কাপটো ভাল লাগিলে বহুত কিমান দাম হ'ব হা দামটো চাওক 2400 টকা অ' মাই গড মই জিন্দগীটো এনেকুৱা কাপত চাহ খাই পোৱা নাই এই বটলটো কিমান হ'ব 40 টকা 50 টকা নাই 40 টকা 50 টকা নহয় চাগে তেৰি 2200 টকা এইটো এনেই লিখি দিছে চাগে এই বজাৰত 30 টকা 40 টকাতে পোৱা যায় বাৰু মই এতিয়া 500 টকা দিয়াৰ পিছত চাওকচোন মোক কেইটকা ঘূৰাই দিছে 160 টকা পইচা ঘূৰাই দিছে চাগে এয়া 160 টকা পইচা ঘূৰাই দিছে আৰু ইয়াতে ৱেইট কৰিব কৈছে কফিটো খাবলৈ আৰু মই কফিটো ভাবিছোঁ এইটো কিমান দাম কিয় হয় তাৰপিছতে মই বহুত ৰিচাৰ্চ কৰিলোঁ এই ব্ৰেণ্ডটোৰ ওপৰত এইটো কিবা ষ্টাৰবাক্স নামৰ কিবা কোম্পানী বোলে এই পৃথিৱীৰ বোলে সকলোতকৈ ডাঙৰ কফি শ্বপ বোলে ইয়াতকৈ ডাঙৰ আৰু কফি শ্বপ নাই এই কফি শ্বপটো আমেৰিকাৰ চিয়েটেল নামৰ চহৰ এখনত 3জন ল'ৰাই খুলিছিল ৱাও ইমান ডাঙৰ কফি শ্বপ বাৰু যি কি নহওক আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চ থাকিল ষ্টাৰবাক্সৰ ওপৰত বুজি পালোঁ যে ইমান ডাঙৰো এটা কফি শ্বপ থাকে বুলি বাৰু এতিয়া বলক যাওঁ আমি চ' ফ্লাইটৰ বাবে মই এতিয়া যাব লাগিব মোৰ গেটলৈ মোৰ গেট নাম্বাৰ হৈছে 3 আৰু সেই চুকতে আছে গেট নাম্বাৰ 3 তাত গৈ মেলি বহি থাকিব লাগিব তাৰপিছত অলপ দেৰি পিছতে 8:30 বজাত গেট খুলিব তাতে গৈ মেলি মই এবাৰ বৰ্ডিং পাছটো দেখাই আগলৈ যাব লাগিব মানে ফ্লাইটত উঠিবলৈ চাওক সেয়া মোৰ ফ্লাইটটো অকণমানকৈ দেখাই আছে তো গাইজ পোনপ্ৰথমতে আমি উঠি গ'লোঁ বাছত আমাক বাছে লৈ যাব ফ্লাইটৰ ওচৰলৈ আমি ফ্লাইটৰ ওচৰত গৈ মেলি ফ্লাইটত উঠিম সেইখন চাওক ফ্লাইট সেই ফ্লাইটখনত আমি যাম চেন্নাই আৰু আমাক এতিয়া লৈ যাব বাছে চ' এতিয়া বাছৰ পৰা নামি লওঁ তাৰপিছত আপোনালোকক দেখাই দিম ভিডিঅ'টোত বনি ৰহ আচ্ছা এতিয়া নামি গ'লোঁ আমি বাছৰ পৰা এতিয়া উঠিম ফ্লাইটত এইখনে আমাৰ ফ্লাইট আৰু এই বাছখন আমি এতিয়া প্ৰথমতে বিদায় দি লওঁ তাৰপিছত আমি ইয়াতে লাইন ধৰিম প্ৰথমতে আমাৰ বৰ্ডিং পাছটো স্কেন কৰিব তাৰপিছতে আমি উঠিম এই বাছখন চাওক আমাক এৰি থৈ গুচি গ'ল বাছখনে ভাড়া চাড়া নিদিলোঁ এতিয়া বলক আমি ফ্লাইটৰ ওপৰত উঠোঁ গাইজ এই ফ্লাইটখন চাওক কি ধুনীয়াকৈ উৰা মাৰি গৈছে ইমান ধুনীয়া লাগিছে লগালগ সৰু হৈ গ'ল ফ্লাইটখন ৱাও কিমান ধুনীয়া লাগিছে ডাৱৰৰ ভিতৰত সোমাই গ'ল ময়ো এনেকৈ যাম চাগে ন এতিয়া বেছি দেৰি নকৰোঁ সোমাই যাওঁ বলক ফ্লাইটৰ ভিতৰত ৱেলকাম ইণ্ডিগো ছিট নাম্বাৰ হৈছে মোৰ 3E উইণ্ড' ছিট বাৰু টেনশ্যন নাই বিন্দাছকৈ দেখাই গৈ থাকিব পাব বলক উইণ্ড' ছিটত নিজৰ ছিটত বহি লওঁ ছিট নাম্বাৰ 3E চেক কৰি লওঁ প্ৰথমতে
ফাইনেলি গাইজ প্লেনত বহি গ'লোঁ আৰু বহুত ভাগৰ লাগিছে আৰু লগতে ভয়ো লাগিছে, বুকুখন ধপ 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 কৰিছে, নাৰ্ভাছ ফিল হৈছে। বাৰু একো নাই, এডজাষ্ট কৰি ল'ম। অকলে আছোঁ আৰু তাতে বেছি ভয় লাগিছে অকলে থকাৰ কাৰণে। কিনাৰতে মানুহ এজন আছে, এইবিলাক ইমান কথা চথা নাপাতে বাৰু, আৰু ময়ো ইমান কথা চথা পতা নাই বাৰু। বাহিৰত চাওক আপোনালোকে, সৰু সৰু ঘৰবিলাক দেখা পাইছোঁ আৰু ডাৱৰবিলাক চাওক, কিমান ধুনীয়া ধুনীয়া ডাৱৰবিলাক ওলাইছে। আৰু ঘৰবিলাক বাৰু দেখিয়ে নাপায়, ডাৱৰবিলাক চাওক কি ধুনীয়া। চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ আমি চেন্নাই, আৰু চেন্নাইৰ পৰা আমি যাম বেংগলোৰ। এয়া চাওক চেন্নাই এয়াৰপৰ্টখন, আৰু ভিতৰত অকণমান দেখাওঁ চেন্নাই এয়াৰপৰ্টখন কেনেকুৱা। তাৰপিছত আমাৰ ফ্লাইট আছে, বেংগলোৰ ফ্লাইট আছে, 2টা কিমানত আছে, মানে 3 ঘণ্টামান ইয়াতে ৱেইটিং আছে। তাৰপিছত ফ্লাইট থাকিব বেংগলোৰ কাৰণে। তো গেট নাম্বাৰ হ'ব 103 এনেকুৱা কিবা। তাৰপিছতে তাতে গৈ মেলি ৱেইটিং কৰোঁ, অকণমান কিবা কিবি খাই মেলি। তাৰপিছত নেক্সট ফ্লাইটখন আপোনালোকক দেখুৱাম বেংগলোৰ, ঠিক আছে। তো গাইছ আমি এতিয়া বেংগলোৰ ফ্লাইটত উঠিবৰ কাৰণে সাজু। এইখন ইণ্ডিগো, ছেইম ফ্লাইট, অলপ বেলেগ শব্দ লাগিছিলে আৰু, মানে একেখন ফ্লাইটতে আহিছোঁ, একেখন ছেইম ফিলিং। কিন্তু বাহিৰত ভাল লাগিব চাগে দেই। তামিলনাডুৰ ওপৰেদি যাব, মহাসাগৰৰ ওপৰেদি যাব। মেপত চাইছোঁ পূৰা মানে তলত সাগৰে সাগৰ হ'ব আৰু ওপৰত, আৰু বোলে কাণ বিষাব খুব। মই তাকে ভাবি আছোঁ, হেডফোনডাল লগাই লওঁ, ঠিক আছে ব'লক। তো গাইজ পুনৰ এবাৰ ৱেলকাম ইণ্ডিগো চেন্নাই টু বেংগলোৰ। আৰু চিটত বহিলোঁ, তাৰপিছত আপোনালোকক দেখুৱাওঁ বাহিৰত। খুবেই ভাল লাগিব চাগে, মই গম নাপাওঁ কি কি দেখা পাম, ব'লক চাওঁ। আৰু এনেকৈ গৈ পাম আমি 45 মিনিটৰ ভিতৰত আমি গৈ পাম বেংগলোৰ। তাৰপিছত বাকীখিনি তাৰপিছত দেখাই আছোঁ, চাই থাকক। তো গাইজ আহি পাই গ'লোঁ এতিয়া আমি ফাইনেলি বেংগলোৰ, ৰয়েল চেলেঞ্জেছ বেংগলোৰো। সম্পূৰ্ণকৈ ফ্লাইটখন লেণ্ড কৰাই নাই, কৰিব আৰু এতিয়া। মই ভিডিঅ'টো কৈ থকা অৱস্থাতে লেণ্ড কৰিবই আৰু 1 2 3 মানে কৰিলে আৰু লেণ্ড। বহুত ভাল লাগিলে। এটা ভিডিঅ'ত আপোনালোকক দুখন মই ফ্লাইটৰ এক্সপিৰিয়েঞ্চ দেখালোঁ। তাৰ বাবে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিব। আৰু ব'লক আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰত যাওঁ, তাৰপিছত আমি বেংগলোৰৰ ভিতৰলৈ যাওঁ, কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকে সেইখিনিও দেখুৱাই দিব আপোনালোকক। তো চলো। চ' গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ বেংগলোৰ। বহুত ভাল লাগিলে আহি। ৱেলকাম টু বেংগলোৰো। গুৱাহাটীৰ পৰা যোনটো বেংগলোৰ জাৰ্ণি আছিলে, বহুত ভাল লাগিলে। আৰু এতিয়া মই যাম শিৱাজী নগৰ। ইয়াৰ পৰা 80 কিলোমিটাৰমান দূৰ হ'ব। মই এতিয়া উবেৰ বুক কৰিম, কেব বুক কৰি ইয়াৰ পৰা যাম শিৱাজী নগৰ। তাতে মোৰ কেকা এজন আছে, তেখেতক লগ পাম। আৰু আপোনালোকো আহক, ঘৰত বহি নাথাকিব, নিজৰ ড্ৰিম পূৰা কৰক, নিজৰ সপোন পূৰা কৰক। আৰু বাহিৰলৈ এনেকৈ ওলাই আহক। যদি আপোনালোকে একো কৰিব পৰা নাই ঘৰত, তেতিয়াহ'লে ওলাই আহক, কিবা কৰক, আহি মেলি নিজৰ লাইফটো বনাওক। তো তাকে কৈ মই শিৱাজী নগৰৰ কাৰণে ওলালোঁ। এতিয়া উবেৰ চেণ্টাৰটো মই বিচাৰোঁ, উবেৰ চেণ্টাৰটো বিচাৰি পোৱা নাই। তো ইয়াতে কয় চিকিউৰিটি বিচাৰি পোৱা নাই। তো চিকিউৰিটিৰ এজন দেখিছোঁ, তো তেখেতক সুধিম উবেৰ চেণ্টাৰ, তেখেতে ক'ব। তাৰপিছতে উবেৰ লৈ মই শিৱাজী নগৰ যাম। আৰু বাকী দেখাওঁচোন চিটিৰ ভিতৰত। ইয়াৰে মই এতিয়া চিটিৰ ভিতৰত নাই, চিটিৰ বাহিৰত আছোঁ। শিৱাজী নগৰ হৈছে একদম বেংগলোৰৰ মেইন চিটিৰ ভিতৰত, আৰু মই আছোঁ চিটিৰ বাহিৰত। এয়াৰপৰ্টখন চিটিৰ বাহিৰত আছে। চ' আমি এতিয়া চিটিৰ ভিতৰত যাম। চ' গাইজ মই এতিয়া উবেৰ লৈ ল'লোঁ। এতিয়া মই যাম শিৱাজী নগৰ, কেকাজনক গৈ লগ কৰিম। ক'ত গৈ মই কাৰ ডিটেইলিঙৰ কাম শিকিম, এইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিহেতু আপোনালোকৰ কাৰণে হেল্পফুল ভিডিঅ'বিলাক আপলোড কৰি থাকিম। মই এনজয়মেণ্টৰ ভিডিঅ'বিলাকো আপলোড কৰি থাকিম। আপুনি যদি কেতিয়াবা বেংগলোৰ আহিব বিচাৰে, মোক কণ্টেক্ট কৰিব, মই আপোনালোকক হেল্প কৰিম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, বন্ধুসকলক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আজিলৈ বাই বাই, টেক কেয়াৰ, থেংক ইউ ছ' মাছ।